हेलो फ्रेंड्स नमस्कार मैं मिडिया आमार चेनेलर अन्य এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই আৰু মোৰ বৰ্তমান এতিয়া ভালেই বাৰু আৰু বতৰটো একেবাৰে ডাৱৰীয়া সেইটো কাৰণে মই এটা সোয়েটাৰ পিন্ধি ললো। বতৰটো যেহেতু ডাৱৰীয়া আৰু চত মাহত বতৰটো ডাৱৰীয়া কৰিছে আৰু ঠাণ্ডা কৰিছে, বহুত ঠাণ্ডা কৰিছে আজি আমাৰ ইয়াত ধেমাজিত। আৰু আপোনালোকৰ ফালে বতৰটো ক'বচোন কেনেকুৱা। আৰু বতৰটো ডাৱৰীয়া যেহেতু সেইটো কাৰণে ভাবিছোঁ মই আজি লোকেল চিকেন জালুক দি বনাওঁ, মানে খাই ভাল লাগিব, অলপ গৰম গৰম লাগিব, সেইটো কাৰণে মই বনাওঁ আজি। আৰু আপোনালোকে হয়তো বহুতে বনাব জানেই লোকেল চিকেন জালুক দি, নহয় জানো? কিন্তু মই কেনেকৈ বনাওঁ বলকচোন চাওঁ আজি। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। তেন্তে আমি বনাওঁ আহক আৰু আপোনালোককো দেখাওঁ। এয়া মই এখন কেৰাহীত তেল অলপ গৰম কৰিছোঁ, বেছি তেল ব্যৱহাৰ কৰা নাই, একেবাৰে কম। আৰু মই ইয়াৰ মেৰিনেট কৰি ৰাখিছোঁ চিকেনখিনি। এতিয়া মই গৰম হোৱা তেলখিনি দি দিছোঁ পিঁয়াজ। এতিয়া মই অলপ ৰঙচুৱা নপৰালৈকে ভাজি থাকি আৰু এইফালে দি দিছোঁ চিকেনখিনি। মই আজি জুইতে বনাইছোঁ, জুইত বনালে চিকেনৰ সোৱাদটো বেছি ভাল লাগে, সেইটো কাৰণে মই জুইত আজি বনাইছোঁ। এতিয়া মই অলপ ভাজি লৈছোঁ ভালকৈ। এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু মই এতিয়া দিছোঁ গৰম মছলা। মই এতিয়া দিছোঁ, আপোনালোকে পাছতো দিব পাৰে। তাৰপাছত মই ইয়াত দি দিছোঁ চিকেন মছলা। তাৰপাছত গোটেইখিনি মই অলপ লৰাই ল'ম। মই বেছি মছলা ব্যৱহাৰ কৰা নাই, একেবাৰে কম ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ঢাকোন এখনেৰে ঢাকি দিছোঁ, 5 মিনিটমান ঢাকি ৰাখিম। মই লৰাই লৈছোঁ আকৌ এবাৰ। তাৰপাছত মই দি দিম এইখিনি মছলা, গোটা মছলা গুড়ি কৰি দিছোঁ। ইয়াত দেখিছে নহয় কালাৰটো অলপ ধুনীয়া, দেখিছেনে বাৰু? এতিয়া কালাৰটো অলপ ধুনীয়া লাগিছে। এতিয়া মই ঢাকোন এখনেৰে ঢাকি দিছোঁ 5 মিনিট। তাৰপাছত মই অলপ জুই দি দিছোঁ। জুই মই বেছি কমো দিয়া নাই আৰু বেছিও দিয়া নাই, মিডিয়ামতে দি দিছোঁ। আৰু এতিয়া মই সকলোখিনি ভালদৰে আকৌ এবাৰ লৰাই লৈছোঁ আৰু অলপ লাগি ধৰাৰ নিচিনা লাগিছে, সেইটো কাৰণে মই ইয়াত পানী দিম। এতিয়া মই গৰম পানী দি দিছোঁ, আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে, মই গৰম পানী দিছোঁ। পানী অলপ মই বেছি দিছোঁ কাৰণ আলুখিনি সিজিব লাগিব। এতিয়া মই উতল অহালৈকে ঢাকোন এখনেৰে ঢাকি ৰাখিম। এয়া উতল আহিব ধৰিছে আৰু কালাৰটো ধুনীয়া লাগিছে, নহয় জানো? আমাৰ পানীখিনি একেবাৰে শুকাই গৈছে আৰু আলুখিনিও ভালদৰে সিজিছে। আমাৰ হৈ গৈছে আৰু চিকেন। মই একেবাৰে শেষত দি দিছোঁ জালুকৰ গুড়ি। মই অলপ বেছি দিছোঁ, আপোনালোকে অলপ কম দিব পাৰে। এয়া হৈ গৈছে আৰু আমাৰ চিকেন ৰেডি খাবৰ কাৰণে। বতৰটো ডাৱৰীয়া কৰিলে জালুক দি চিকেন খাই খুব ভাল লাগে। যেতিয়া বতৰটো ডাৱৰীয়া কৰে আমি এনেকৈ চিকেন বনাই খাওঁ, জালুক দি খুব ভাল লাগে খাই। আপোনালোকেও খাব আৰু এই ৰেচিপিটো ট্ৰাই কৰিব। হাই গাইজ, ৰেচিপিটো চাই কেনেকুৱা লাগিলে? আৰু যদি ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডেৰে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিব। তেন্তে আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে। আজিলৈ ইমানেই, বাই বাই।